নমস্কাৰ। বৰ্তমান সময়ত মানুহৰ প্ৰতিদিনে মানসিক অশান্তি, হতাশা, নিৰাশা এইবোৰে দেখা দিয়া আৰম্ভ হৈছে। কাৰোবাৰ মনত নকাৰাত্মক চিন্তা চৰ্চা, বেয়া চিন্তা চৰ্চাই প্ৰায়ভাগ দেখিবলৈ দেখা দিয়া আৰম্ভ কৰিছে, যাৰ ফলত বেছিভাগ মানুহ হতাশা নিৰাশাত আক্ৰান্ত হৈছে। কোনোবা যদি কিবা সৰু কামত বিফল হয়, তেনেহ'লে সেই বিফলতাত তেওঁ কি হয়, বহুখিনি প্ৰকাৰে ডিমোটিভেট হোৱাৰ আমি দেখিবলৈ পাওঁ। মটিভেট কৰা মানুহৰ অভাৱ আছে, আৰু সকলোৱেতো মটিভেট নকৰে মানুহক যে আপুনি এইটো কৰিব পাৰিব, আৰু সমাজত সেইখিনি বস্তু বহুত কম আছে। কিছু সংখ্যক লোকেহে মানুহক মটিভেট কৰে। বেছিভাগ মানুহে তই এইটো কৰি লাভ নাই, তই এইটো কৰি পেলাইনো কি পাবি, এনেধৰণৰ কথা কৈ পেলাই ডিমোটিভেট কৰা দেখা যায়। আৰু সেইবোৰ কথা শুনি বেছিভাগ ছাত্ৰ ছাত্ৰী বা যুৱ প্ৰজন্মৰ হতাশা নিৰাশাত ভোগা আমি দেখিবলৈ পাওঁ। গতিকে এই হতাশা নিৰাশা, মানসিক অশান্তি, এই গোটেইবিলাক বস্তুৰ পৰা আমি কেনেকৈ আঁতৰি থাকিব পাৰোঁ, তাৰ ওপৰত আজি আমি আলোচনা কৰিম। প্ৰথম কথা হৈছে আমাৰ আধ্যাত্মিকতা লাগিব। যেনেকৈ শৰীৰটো সুস্থ কৰি ৰাখিবৰ কাৰণে যোগাসন কৰিব লাগে, খোজ কঢ়া দৌৰা প্ৰয়োজন, ঠিক তেনেদৰে মনটো সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে, নিজৰ মনটো ষ্ট্ৰং কৰি ৰাখিবৰ কাৰণে, শক্তিশালী কৰি ৰাখিবৰ কাৰণে আমি আধ্যাত্মিকতাৰ লগত জড়িত হ'ব লাগে। প্ৰাণায়াম কৰিব লাগে সদায়। নিয়মিত প্ৰাণায়াম কৰিলে আৰু নিয়মিত যদি আমি আধ্যাত্মিকতাৰ লগত জড়িত হৈ থাকোঁ, তেনেহ'লে আমাৰ মনটো সদায় সুস্থ হৈ থাকিব। মন যেতিয়া সুস্থ হৈ থাকিব, তেতিয়া কি হ'ব, মনত নকাৰাত্মক বিচাৰ, যিবিলাক বেয়া বেয়া চিন্তা আছে, যিবিলাক হতাশা নিৰাশা আছে, মানসিক অশান্তি আছে, সৰু সৰু কথাত যি ডিমোটিভেট হোৱাৰ প্ৰভাৱ আছে, সেইবিলাকো কিন্তু লাহে লাহে কমি আহিব। গতিকে এই মটিভেট কিহে কৰিব, আমিতো সকলো সময়তে মটিভেশ্যন পাবৰ কাৰণে আমি কি কৰিব লাগিব? প্ৰথম কথা হৈছে শ্ৰীমদ ভাগৱত গীতা। আধ্যাত্মিকতাৰ লগত জড়িত হ'বলৈ হ'লে শ্ৰীমদ ভাগৱত গীতা বহুতেই প্ৰয়োজনীয়। যদি আপোনালোকে এই শ্ৰীমদ ভাগৱত গীতা সৰুৰে পৰা অধ্যয়ন কৰিবলৈ চেষ্টা কৰে, তেতিয়া কি হ'ব, নিজৰ মনত যিবিলাক অশান্তি আছে, হতাশা নিৰাশা আছে, মানসিক অশান্তি আছে, সেই সকলোবিলাক কিন্তু লাহে লাহে লোপ পাবলৈ আৰম্ভ কৰিব। গতিকে শ্ৰীমদ ভাগৱত গীতা আমি সকলোৱে অধ্যয়ন কৰিব লাগে। ভগৱান শ্ৰীকৃষ্ণই গীতাত কৈছে যে এই পৃথিৱীত প্ৰতিগৰাকী মানুহে যি বস্তু বিচাৰে তাকেই পাব পাৰে, আৰু ইয়াৰ বাবে লাগে প্ৰবল ইচ্ছা শক্তি, কঠোৰ পৰিশ্ৰম আৰু সংকল্প শক্তি। এইকেইটা যাৰ আছে, তেওঁ জীৱনত সকলোবোৰ পাব পাৰে। আমি অৰুণিমা সিংহাৰ কাহিনীৰ পৰা কিছু কথা গম পাব পাৰোঁ। ট্ৰেইনৰ পৰা পৰি পেলাই তেওঁ এখন ভৰি টুকুৰা হৈ গৈছিল, আৰু তেতিয়া চিকিৎসকে সুধিছিল যে তুমি জীৱনত কি হ'ব বিচাৰা? তেতিয়া তেওঁ কৈছিল যে মই এভাৰেষ্ট শৃংগ আৰোহণ কৰি দেখাম। আৰু তেওঁৱেই হৈছে প্ৰথমগৰাকী বিকলাংগ মহিলা, যি এভাৰেষ্টত এখন ভৰিৰ ওপৰত ভিত্তি কৰি পেলাই তেওঁ এভাৰেষ্ট জয় কৰি দেখাইছিল। গতিকে মনৰ মাজত যদি সাহস থাকে, উদ্যম থাকে, সংকল্প শক্তি থাকে, তেনেহ'লে পৃথিৱীৰ প্ৰতিগৰাকী মানুহেই নিজৰ জীৱনত লক্ষ্যৰ দিশত অগ্ৰসৰ হ'ব পাৰিব। সেইকাৰণে কোৱা হৈছে, যদি নিজৰ মনটোক ষ্ট্ৰং কৰি ৰাখিব পৰা যায়, পৃথিৱীত আপোনাক কোনো শক্তিয়ে, কোনো বেমাৰে আপোনাক লগ দিব নোৱাৰে। সেইকাৰণে সকলোৱে নিজৰ মনটো ষ্ট্ৰং কৰি ৰাখিবৰ কাৰণে, শক্তিশালী কৰি ৰাখিবৰ কাৰণে সৰুৰে পৰা শ্ৰীমদ ভাগৱত গীতা, ৰামায়ণ, মহাভাৰত, এই যি আধ্যাত্মিকতা আছে, এই ধৰ্মীয় গ্ৰন্থসমূহ আমি সৰুৰে পৰা অধ্যয়ন কৰিব লাগে। নিজৰ কিতাপবোৰ, যিবিলাক কোৰ্চৰ কিতাপ আছে, সেইবিলাক পঢ়াৰ লগতে এইবিলাক কিন্তু কিতাপ অধ্যয়ন কৰিব লাগে। আৰু ইয়াৰ ফলত কি হ'ব, মন মস্তিষ্কবিলাকো খুব ভাল থাকিব। আধ্যাত্মিকতাৰ লগত জড়িত হ'লে কি হ'ব, মনত সকাৰাত্মক বিচাৰ, যিবিলাক ভাল ভাল চিন্তা চৰ্চাবিলাকে মানুহক দেখা দিব, আৰু সেই চিন্তাই আপোনাক কিন্তু এদিন জীৱনৰ উন্নতি শিখৰত লৈ যোৱাত সহায় কৰিব। গতিকে মনটো সদায় ভাল কৰি ৰাখক, সুস্থ কৰি ৰাখক, আৰু সুস্থ কৰি ৰাখিবৰ কাৰণে যিবিলাক নিয়মিত কৰ্ম আছে, সেইবিলাক সদায় কৰক। সোনকালে উঠক, সদায় ৰাতিপুৱা সোনকালে উঠি গা পা ধুই পেলাই সূৰ্য প্ৰণাম কৰক, ঈশ্বৰ সেৱা কৰক, আৰু নিজৰ যিবিলাক কৰ্ম আছে সেইবিলাক কৰি যাওক। নিশ্চয় সফলতাৰ দিশত অগ্ৰসৰ হ'ব পাৰিব। ধন্যবাদ।